নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো ভিডিঅ'ত মই তোমালোকৰ সৈতে আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ কি যোগ্যতা থাকিব লাগিব এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহে কিমান টকাকৈ লাভ কৰিব যদিহে এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰে আৰু লগতে জনাম যে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ এই স্কলাৰশ্বিপটোৰ কাৰণে অনলাইন এপ্লাই কৰিব এই গোটেইখিনি কথা এইটো ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ একেদিৰে চাই থাকা তাৰ কাৰণে মই ইউজিচিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিছোঁ আৰু ইয়াতে তোমালোকে দেখা পাইছা যে ইউজিচিৰ অফিচিয়েল ৱেবছাইট সো ইয়াতে মই স্ক্ৰল ডাউন কৰি তোমালোকক দেখুৱাই দি আছোঁ যে এলিজিবিলিটি প্ৰথমতে আমি আলোচনা কৰিম যে এলিজিবিলিটি অৰ্থাৎ যোগ্যতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে কি যোগ্যতা থাকিব লাগিব ইয়াতে প্ৰথমতে কোৱা হৈছে ষ্টুডেণ্ট উইথ ডোমিচাইল অফ এন ইয়াৰ অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ৰিজন হু হেভ পাছ ক্লাছ 12 অৰ ইকুইভেলেণ্ট এক্সাম ফ্ৰম এ স্কুল চিটুৱেটেড উইদিন NER থ্ৰু এনি ৰিকগনাইজড বৰ্ড অফ এডুকেশ্যন ইনক্লুডিং চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন CBSE Indian Certificate of Secondary Education ICSE National Institute of Open Schooling NIOS within NER only so ইয়াত প্ৰথমতে কোৱা হৈছে যে নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যিসকলে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা আদি কৰি CBSE ICSE NIOSৰ পৰা ক্লাছ 12ৰ এক্সাম এবাৰ পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিবৰ কাৰণে যোগ্য থাকিব আৰু ইয়াতে লগতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে জেনেৰেল ডিগ্ৰী কোৰ্স পঢ়ি আছে অৰ্থাৎ BA BSc BCom পঢ়ি আছে আৰু লগতে টেকনিক্যাল এণ্ড প্ৰফেশনেল কোৰ্স যেনেকুৱা মেডিকেল এণ্ড পেৰামেডিকেল কোৰ্স আৰু লগতে কৈছে ইন্টিগ্ৰেটেড কোৰ্স ইনক্লুডেড অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিকোনো টেকনিক্যাল লাইনত পঢ়ি আছে বা প্ৰফেশনেল কোৰ্সও কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীও এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হয় এতিয়া আমি তলতে স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰিলে ইয়াতে 2 নম্বৰত আমি দেখা পাম যে অনলি ফাৰ্ষ্ট ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আৰ এলিজিবল টু এপ্লাই ফৰ দিছ স্কলাৰশ্বিপ অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন এপ্লাই কৰিব পাৰিব 3 নম্বৰত কৈছে যে ফৰ ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্सेছ দি স্কলাৰশ্বিপ উইল বি টেনেবল ফৰ দি কমপ্লিট ডিউৰেশ্যন অফ দি কোৰ্স অৰ্থাৎ ইয়াত কোৱা হৈছে যিসকলে ইন্টিগ্ৰেটেড ডিগ্ৰী কোৰ্সৰ নামভৰ্তি কৰিছে বা কৰিব সেইসকলে কোৰ্সটো কমপ্লিট হোৱালৈকে স্কলাৰশ্বিপ পাই থাকিব আৰু ইয়াত লগতে কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডুৱেল ডিগ্ৰী কোৰ্সৰ বাবে নামভৰ্তি কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে অনলি ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী কোৰ্সৰ বাবে স্কলাৰশ্বিপটো পাব আৰু 4 নম্বৰত কোৱা হৈছে ফৰ এভেইলিং স্কলাৰশ্বিপ আণ্ডাৰ দিছ scheme the income of the parents of the student should not exceed of 4.5 lakhs per annum অৰ্থাৎ ইয়াত কোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সেইসকল ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছৰ বছৰি ইনকাম 4.5 লাখৰ ওপৰত হ'ব নোৱাৰিব আৰু ইয়াতে 5 নম্বৰত কোৱা হৈছে ট্ৰেন্সজেন্ডাৰ কেণ্ডিডেটছ আৰ এলিজিবল টু এপ্লাই আণ্ডাৰ দি স্কিম দি ৰিজাৰ্ভেশ্যন শ্বেল বি ফলোড এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নৰ্মছ ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী ট্ৰেন্সজেন্ডাৰ হয় সেইসকল ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সিহঁতৰ কাৰণে গভৰ্ণমেণ্টৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো সিহঁতে পাব ইয়াতে লাষ্টতে এটা ইম্পৰ্টেণ্ট পইণ্ট আছে অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিমান টকাকৈ স্কলাৰশ্বিপটো পাব সো ইয়াত কোৱা হৈছে যে এন এমাউণ্ট অফ 5400 পাৰ মান্থ ফৰ জেনেৰেল ডিগ্ৰী কোৰ্স অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে জেনেৰেল ডিগ্ৰী কোৰ্স অৰ্থাৎ BA BSc BCom এইবিলাকত এডমিশ্যন লৈছে বা ল'ব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মাহে 5400 টকাকৈ পাব আৰু লগতে কৈছে যে 7,800 per month for technical professional courses including medical paramedical courses will be given through direct benefit transfer অৰ্থাৎ ইয়াত কোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে টেকনিক্যাল কোৰ্স কৰি আছে যিকোনো ধৰণৰ টেকনিক্যাল কোৰ্স আৰু লগতে কৈছে প্ৰফেশনেল কোৰ্স অৰ্থাৎ প্ৰফেশনেল কোৰ্স যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰি আছে মেডিকেল পেৰামেডিকেল তেনেকুৱা কোৰ্সৰ ষ্টুডেণ্টবোৰে 7,800 টকাকে
প্ৰতি মাহে পাই যাব। গতিকে এতিয়া কথাটো হ'ল যে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে তোমালোকে কেনেকৈ এপ্লাই কৰিবা। চ' এতিয়ালৈকে যিহেতু লিংকটো এক্টিভ কৰি দিয়া নাই, কিন্তু যেতিয়াই লিংকটো এক্টিভ কৰি দিব মই ভিডিঅ' বনাই তোমালোকক দেখুৱাই দিম যে তোমালোকে কেনেকৈ এপ্লাই কৰিবা। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিবা, আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। চ' আজিৰ কাৰণে ইমানেই, লগ পাম অন্য এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই।